হেল্ল' ভিউৱাৰ্ছ সকলোকে দীপাৱলীৰ বহুত শুভকামনা জনালোঁ আৰু এয়া দেখিছেনে কলপুলি উঘলি আছে দেউতাই কিয়নো ৰাতি আমি ইয়াতে কলপুলিতে চাকি জ্বলাওঁ আৰু এয়া গুণগুণেও আছে চাই কি কৰে আটাকে আৰু এয়া দেখিছেনে দাদাই ৰঙিয়াৰ পৰা বম আনিলে আৰু এই পেকেটখনো ফ্ৰীতে দিছে তাকে দেখাই আছিল। একেবাৰে সন্ধিয়াই হৈ গ'ল আৰু আমি আহিল দোকানত। এয়া আমাৰ সৰু গুণগুণৰ দোকানী হৈ বহি আছে দেখিছেনে। প্ৰণীতা ৰেষ্টুৰেণ্টৰ সন্মুখতে একেবাৰে আমাৰ দাদাৰ দোকানখন আছে। কোনোবা যদি আমাৰ দাদাৰ দোকানত আহি পাইছা জনাবচোন মোৰ ভিউৱাৰ্ছে, আৰু বহুতে হয়তো চিনিয়ে পায়, বহুতে নাজানিবও পাৰে। যোনে জানে জনাবচোন। আৰু সৌৱা টিকলাই ধুনীয়াকৈ বহি আছে আৰু বহি চাকিঘৰ লগাব লৈছে। কেইখনমান বহি ইয়াতে ফটো উঠাই দিলোঁ আৰু সৌৱা বম কিনা মানুহ আৰু ঘৰলৈ উভতি আহিলোঁ। ঘৰতো চাকি জ্বলাব লাগিব তো সেইকাৰণে জল্দিয়ে আহিলোঁ। ইয়াতো বহু চাকি জ্বলালে, কিবা কিবি আৰ্টো কৰিছে। আমাৰ গুণগুণৰ ফূৰ্তি চাওকচোন গাইজ, তাৰ লগৰীবিলাকক লগ পাই। আৰু এয়া মায়ে শৰাও দিছিল। এতিয়া মাৰিব স্কাই শ্বটটো হাজবেণ্ডে লৈ গৈছে, দাদায়ো জ্বলাই থৈ গৈছে, এইবাৰ দেউতাই জ্বলাব এইটো। আৰু এয়া একেবাৰে ৰাতি আমি খিচাৰি খাব লৈছোঁ। খিচাৰি বনাইছে হাজবেণ্ডে আৰু এয়া চালাডটো বনাইছে মায়ে। খাবলৈ বহুত বেছি টেষ্টি হৈছিল চালাডখিনি আৰু খিচিৰিখিনিও টেষ্টি হৈছিল।